হেল্ল' সকলোকে মোৰ চেনেলৰ অন্য এটা ধুনীয়া মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। যিহেতু মই পূজাৰ বন্ধত ঘৰলৈ গৈছিলোঁ, আহি পিনে দেখিছেনে গোটেইখন উলিয়াই লৈছোঁ, চিজিল কৰি আছোঁ। এতিয়া এইখিনি প্ৰথমে টেবুলখন চিজিল কৰি ল'লোঁ। বহুত বস্তু তেনেকৈ মিলাই মেলি থৈছোঁ আৰু সেইবিলাক কৰি মেলি পূজা বুলি আমাৰ ভণ্টিয়ে মোবাইল এটা ল'লে, তাকে অলপ পাছ চলাই ল'লোঁ। তাৰপিছতে আহিলোঁ লক্ষী পূজাৰ দিনা বৰমাহঁতৰ ঘৰলৈ। বৰমাহঁতৰ ঘৰত সৰুকৈ নিয়মটো কৰিছিলে, আমি তালৈ আহিলোঁ। তাৰপিছতে বৰমাহঁতে এনেকৈ ঘৰে ঘৰে প্ৰসাদ দি আহিলোঁগৈ। তাৰপৰা মই নামঘৰত সেৱা কৰি দিলোঁ, মোৰ নামঘৰত। তাৰপিছত ওচৰৰে নামঘৰ এভাগলৈ আহিলোঁ। ইমানেই আছিলে। বাই।